गसाइगावनि जारागुरियाव मैदेरनि उदखार आदार नागिरनानै खनले खनले फैदों गामि ओनसोलाव मैदेरनि फालोआ मासनि मैदेरनि फालोआव मानै मैदेर फिसाबो दं। हाग्रानि मैदेरा गामियाव फैनानै थालिर बिफां औवा बागान आरो बायदि बायदि आबाद संहार खालामदों। हाग्रा बिफाननि रैखाथि हान्जा फैदोंब्लाबो गोबां मानसिफोरा थुबुर जानायनि थाखाय मैदेरखौ होयननो हायाखै। বন্য হস্তে তাৰমানে এনেকুৱা বন্য হস্তে আগতেও আহিছিল, কিন্তু সেই টাইমত মানুহে উঠাৰ পৰা উঠা নাছিলে, সেইকাৰণে আমি ভালদৰে সিহঁতক খেদি পঠাব পাৰিছিলোঁ। কিন্তু আজিতো দিন হোৱাৰ কাৰণে এতিয়া পাব্লিক গেদাৰিং হোৱাৰ কাৰণে আমি খেদিব পৰা নাই। এইটো এতিয়া আন্ধাৰ নোহোৱালৈকে যদি আমি এতিয়া খেদিব যাওঁ তেতিয়াহ'লে মানুহৰ কিবা এটা ক্ষতি কৰিব পাৰে। এইটোৰ কাৰণে আমি ৰখি থাকিব লাগিব আন্ধাৰ হোৱালৈকে। যেতিয়া আন্ধাৰ হওঁ তেতিয়া আমি খেদিব চেষ্টা কৰিম আৰু কি। মানুহতো এতিয়ালৈকে ক্ষতি কৰা নাই, এতিয়াতো খেতি কৰা নাই, কাৰো ক্ষতি কৰা নাই। তাৰমানে এতিয়ালৈকে ঠিকেই আছে, কিন্তু যদি আমি এতিয়া যদি মানুহে ওলাব যায়, যদি কিবা এটা কৰিব যায় তেতিয়াহ'লে সিহঁতে খং উঠিব আৰু মানুহৰ ক্ষতিসাধন কৰিব পাৰে। ছাৰ, বনহস্তীয়ে বাৰে বাৰে এনেকুৱা গাঁৱত প্ৰৱেশ কৰি আছে, এই বিষয়ত কি ক'ব আপুনি? তাৰমানে সিহঁতৰ কিছুমান ৰুট থাকে, সিহঁতৰ আজিৰ কথা নহয়, বহুত আগত দিনৰ পৰাই এনেকুৱা যিফালে সিহঁতৰ ৰুট থাকে সেইফালে আহি থাকে। সিহঁতে মানে বছৰত একবাৰ বা দুবাৰ এনেকুৱা আহি থাকে, আৰু সিহঁতৰ এইফালে খাদ্য অভাৱ হৈছে। তাৰমানে মানুহে আমাৰ চব জংঘলে কাটি পেলাই থাকিছে না, হাবি জংঘল নোহোৱাৰ কাৰণে হাবি সিহঁতৰ খোৱা অভাৱ অলপ পায়, এইটোৰ কাৰণে বাহিৰত ওলাই আহিব লাগে আৰু। বনহস্তি বাৰে বাৰে আহি আছে, কি ক'ব আপুনি? আচলতে খাদ্যৰ অভাৱত মানে জংঘলৰ পৰা আহিছে ইয়াতে আমাৰ গাঁৱত, মানে মুঠতে খাদ্যৰ সন্ধানত আহি আছে। ইহঁতে বাৰে বাৰে আহি আছে, এবাৰ নহয় দুবাৰ নহয়, কিন্তু বাৰে বাৰে আহি আছে, উপদ্ৰৱ চলাই আছে, উপদ্ৰৱ হৈ আছে। মানে যেনেকৈ খোলা গছ বা বিভিন্ন খেতি পথাৰ এইবিলাক নষ্ট কৰি আছে। মানে মোটামুটি খাদ্যৰ সন্ধানত আহি আছে আৰু এইটোৱেই দেখা যায়। আজি মানুহৰ কিবা ক্ষতি কৰিছে নেকি? আজি মানুহৰ কোনো ক্ষতি হোৱা নাই, কিন্তু যেনেকৈ কলা গছ আৰু যে ধান খেতি পথাৰ এইবিলাক মানে ক্ষতি কৰি আছে। বন বিভাগ আহি খেদিবলৈ সক্ষম হোৱা নাই না? না, এতিয়ালৈকে কোনো ব্যৱস্থা হোৱা নাই। ইহঁতে আহিছে দেখা পাইছোঁ, কিন্তু এতিয়ালৈকে খেদি দিয়াৰ এটা ব্যৱস্থা এতিয়ালৈকে হোৱা নাই আৰু।